হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালনে সকলোৰে? আজি মই আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু এওঁ আজি বহি আছে ইয়াতে বহি কিনে থাৰ্ড গ্ৰেডৰ থাৰ্ড গ্ৰেডৰ এক্সাম আছে কাইলৈ আৰু এইফালে পানী বটল দি দিছোঁ তেওঁক পঢ়িবৰ কাৰণে ভালকৈ পঢ়ক আৰু এক্সামটো যাতে ভাল হয় তাৰে আৰু চাওক পথাৰ কি ধুনীয়া সেউজীয়া পথাৰ তাৰপিছত এইফালে আমাৰ ঘৰত নাৰিকল লাগিছে আৰু এইটো কাইলৈ কাৰণে এই তিনিটাৰ ভিতৰত কোনোবা এটা চিলেক্ট কৰিব আৰু কি পিন্ধে পিন্ধিব তিনিটা ধুই দিছোঁ সেই তিনিটাৰ ভিতৰত কি পিন্ধে পিন্ধিব আৰু আপোনালোকক দেখাইছোঁ এবাৰ আমাৰ এইফালে মধুৰি লাগিছে মানে আধা শেষেই হ'ল এইফালে আমাৰ টিকু জেনি আমাৰ জেনি এইফালে আমাৰ টিকলাকেইটা টিকলাকেইটা কলত পানীকে খাই থাকে এইফালে টিকলু ভয় কৰিছে কি হ'ল তহঁতি দানা নাই খোৱা আকৌ আহিছ হা দানা লাগে সিহঁতে মানে দানা নেখালে এতিয়া সিহঁতে দুটা আহিছে ফালে ইয়াত নিগনিয়ে ঢাকনখন পেলাই কেনে এফালে ভাত খাই থাকে সেইকাৰণে ঢাকন ইয়াত দি দিছে এইখিনি আকৌ খোৱা ভাত নহয় আকৌ এইখিনি সিহঁতৰ কাৰণেই বনোৱা সিহঁতৰ দুটাৰ কাৰণে হ'ব ইমানেই হ'ব আকৌ ইটাত হয় এনেকৈ আকৌ ওপৰত দি দিব লাগিব তেতিয়াহে নিগনি ৰ দেই এটা কেনেকৈ খুলি দিম খা আৰু এইফালে আমাৰ গাহৰি দানা আছে এইফালে মালিকে বনাই থৈছে এইফালে দানা কচু আৰু ভাত তুগুৰি নাই তুগুৰি পাবলৈ দিগদাৰ এইফালে এওঁলোকে খাই আছে মই আপোনালোকক আমাৰ গাহৰি তিনিটা আছে এই গাহৰিকেইটা দেখাবলৈ লৈ গৈছোঁ বলক চাবলৈ সিহঁতে খাই মেলি আহি ইয়াত ৰখি আছে সিহঁতৰ এইটো ষ্টেণ্ড এইফালে এইটো আমাৰ পিগো এইটো মতা গাহৰি এইকেইটা গোটেইকেইটা মতা গাহৰি আকৌ মাইকী গাহৰি নহয় আকৌ তাতে দানা দি সানিছোঁ বুলি ওপৰত উঠি কেনে এনেকৈ সদায় ৰখি থাকে ঐ পিগো এইটোক আমি পিগো বুলি মাতোঁ এইবিলাক টিকলা এনেকৈ উঠি সেইফালে আমাৰ জলকীয়া বি জলকীয়া দেখিছেনে কি ধুনীয়াকৈ লাগিছে বি জলকীয়া এইফালে এইটো ক'লা জলকীয়া আৰু এনেকৈ ওপৰত ছাইডত এনেকৈ টিপাল দি থোৱা হৈছে আগতে এইটো হাঁহৰ গঁৰাল আছিলে এই পিগক যেতিয়াৰ পৰা আনিলোঁ তেতিয়াৰ পৰা মানে জেগা বনাবলগীয়া আছেতো সেইটো কাৰণে মানে ইয়াতে ৰখা হ'ল সিহঁতক আকৌ বনাই থকাতকৈ সেইটো ভাঙি কিনে ইয়াতে থৈ দিছোঁ ইয়াতে এইফালে বগৰী পুলি কি ধুনীয়াকৈ ওলাইছে এইফালেও জলকীয়া পুলি এইফালে ফুল ফুলিছে বি জলকীয়া এইফালে মাহেঁতি ৰুইছিলে এইজোপা আমাৰ নাৰিকল গছ দেখিছে ওপৰৰ পৰা এইটো হৈছে খুৰীহঁতৰ ঘৰ এইফালে সৌটো হৈছে বাণীপুৰ ষ্টেচন জুম কৰি দেখাই দিছোঁ আপোনাক
ইমানো জুম নহ'ব আৰু মোৰ মোবাইলটো ইমান এটা ভাল নহয় ন। এফালে পথাৰত খেতি কৰিছে, সেইফালে চাওক, সেইফালে আমাৰ দাদাইহঁতৰ ঘৰ গৈ আছোঁ। সেইফালে ফুল দেখিলে ভিতৰলৈ গৈ আছোঁ। মাছ ফ্ৰাই, ঔটেঙা, বিলাহী, মাছ, এইফালে ভাত আৰু এইফালে দালি। এয়া আমাৰ দুপৰীয়া আহাৰ। দিলে সিহঁতি আকৌ আহিব, দেখিছেনে? আকৌ আহিছে, যোৱাকেইজনী আকৌ গুচি আহিছে। সিহঁতি খাই মেলি হৈ গ'ল, এতিয়া যাব লৈছে আৰু ন, মিহি মিহিকৈ গৈ আছে আৰু। বৰষুণো দিছে দেই, চিপ 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 চিপকৈ বৰষুণ দিছে। এতিয়া সময় 3টা। আমাৰ মানে পিগু সৈতে মধুৰি ইমানেই ভাল পায়, মানে মধুৰি দিলে মানে দানাটোকে এৰি দিয়ে। এইকেইটা সিহঁতক দিবৰ কাৰণে লৈ ল'লোঁ, ছিঙি ল'লোঁ ওপৰৰ পৰা। চৰাই খাই ফালে দানা দিবৰ কাৰণে ৰেডি কৰি আছে। লিভাৰ, সিহঁতকো লিভাৰ খুৱাব লাগে, লিভাৰটো। আৰু এইফালে এই নামটো কি আছিলে, পাহৰি থাকিলোঁ। মিনাৰেল মিক্সাৰ, শুকান মাছৰ গুড়ি। শুকান মাছৰ গুড়িটো দিলে মানে বেছি ভাল পায়। প্ৰটিনো আছে ন। আৰু এতিয়া আমি দুয়োৱে চাহ খাইছোঁ। এইফালে এওঁৰ পঢ়াই ইয়াতে দি দিছোঁ। তাৰপিছতে আৰু বিস্কিটৰ সৈতে আমি চাহ খাই আছোঁ। এতিয়া মই কুন্দুলিখিনি কাটি আছোঁ। আজি কুন্দুলি চব্জি বনাম। আৰু এইফালে আৰু কেইটামান আছে খাবৰ কাৰণে। ইয়াতে ৰুমতে সোমাই কিনে 7:15 মই ইয়াৰ ৰাতি খানা বনাবলৈ আহিছোঁ, ৰাতি সাঁজৰ কাৰণে। ইয়াৰ এইফালে ভাত আৰু দালি হৈ গ'ল। এতিয়া চব্জিখন বনাম। কেৰাহীখন পাতি লৈছোঁ। এতিয়া কেৰাহীখন শুকাই গ'ল। এতিয়া মই তেলটো ঢালি ল'ম ইয়াত। আৰু এইফালে চয়াবিন বইল কৰিছোঁ, স্পুন দি দিছোঁ অলপ। এতিয়া মই পিঁয়াজ সৰু এটা কাটি থোৱা আছে, পিঁয়াজ দি দিম। আদা নহৰু দি দিছোঁ অলপ। ইয়াৰ অলপ থৈ দিছোঁ পাছত দিবৰ কাৰণে। এতিয়া মই ইয়াতে অলপ ৰেড চিলি দি দিছোঁ। এতিয়া এইখিনি চব্জিখিনি কাটি থোৱা চব্জিখিনি ঢালি দিম। ঢাকন মাৰি এইফালে এইখিনি বইল হৈ আছে। নিমখটো পাছত দিম, অলপ পাছত দিম।
হৈ গ'লে এইখিনি পাছত ফ্ৰাই কৰিব লাগিব ঢাকনখন উলিয়াই এইখনত তাতে নিমখ অলপ দি দিছোঁ তাতে মিক্স হৈ যায় চব্জিখিনি চয়াবিনখিনি ধুব লাগিব এতিয়া এখন কাপোৰ লৈ কিনে ইয়াত ধুম পানীখিনি একেবাৰে চয়াবিনখিনি ধুইয়ে ল'লে গৰম পানী এতিয়া আকৌ মই যিখিনি অলপ বাকী আছিলে আদা নহৰু অলপ আছিলে এইখিনি মই আৰু ওপৰতে দি দিম ভালকৈ লৰাই কিনে আকৌ ঢাকন মাৰি 5 মিনিটৰ আগতে চাফা কৰা হৈ গ'ল এতিয়া মই চব্জিখন বনাবলৈ ল'ম দেখিছেনে চয়াবিনখিনি ভাজি ল'লোঁ আৰু চিম্পুল ভাজিছোঁ আৰু কিনো দেখাম চয়াবিনখিনি ভাজি লৈ অলপ ৰেষ্ট লৈ ভাতটো কাঢ়িম এতিয়া খাবলৈ নাই হোৱা বাৰু 9টা 10টা এনে ঢাকি থৈছে ইয়াত ভাত খাবলৈ আছে নহয় আমাৰ যে ইউটিউবত যে 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু আমি যে সকলোকে ধন্যবাদ দিয়াই নাই তুমি জানা নাই ভিডিঅ' এটা কৰিব লাগে বুলি জানা নাই তুমি কথাষাৰ মনত আছে বাৰু ভাবিছোঁ কিন্তু সময় সুবিধা মিলা নাই যে যদি ভাবিছা আজি এই ভিডিঅ'টোৰ যোগে আমি কৈ দিব বিচাৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইমান ধুনীয়াকৈ আমাক আগুৱাই নিছে আৰু যাতে আগুৱাই নিয়ে তাকে আৰু আৰু মানে এগৰাকী বাইদেৱে কৈছিলে মানে তোমাক মই সুধিছোঁ জানি ডিছলাইক কৰে নে নেজানি ডিছলাইক কৰে এনে কিছুমান আছে যিবিলাকে জানি বুজি কেতিয়াবা কৰি দিয়ে আৰু কেতিয়াবা অজানিলেও হৈ যায় কেতিয়াবা মানে ভিডিঅ'বিলাক চাই থাকোঁতে মানে কিছুমানে গম নাপায় হাতৰ মানে আঙুলিটো লাগি মানে ডিছলাইকো হৈ যায় সেইটো মানে জানিও কিছুমানে কৰে নেজানিও হৈ যায় মানে সেইটো মানে এনেও কিছুমান আছে যিসকলে মানে নতুনকৈ ইউটিউব চাবলৈ ধৰিছে হয়তো সিহঁতে নাজানিব পাৰে যে এইটো লাইক মানে ডিছলাইক কৰে ফটকে হাতখন লাগি যাব পাৰে সকলোৱে নাজানে তেনেকৈ আমি কিন্তু এতিয়া জানিলোঁ আৰু কোনটো কি কয় মানে বহুতে নাজানো আৰু ইউটিউবৰ প্লেটফৰ্ম ইমান ডাঙৰ মানে তথাপিতো যে আমাক আগুৱাই নিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাক 2000 ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে যেনেকৈ এইখিনি সময়লৈকে আপোনালোকে আমাক চলাই আহিলে মৰম কৰিলে তেনেকৈ আগলৈও কৰক আমি যে নতুন ভিডিঅ'বিলাক দিবলৈ উৎসাহ পাওঁ আৰু মানে কেনেকুৱা ভিডিঅ' লাগে সকলোৱে কমেণ্টত জনাব আৰু মানে আমি ট্ৰেভেলিং কৰিব লাগেনে ফুড মুকবাং কৰিব লাগেনে আৰু এনেকৈ ব্লগ বনাব লাগেনে ঘৰতে মানে ব্লগ বনাব লাগেনে কেনেকুৱা ৰেচিপি আপোনালোকে জনাবচোন জনালেহে আমাৰ ভাল লাগে আৰু এখন আমি মানে মই মানে ভিডিঅ' এটা ব্লগ এটা কৰিম বুলি ভাবি আছোঁ দুজুম একজটিকা আমাৰ মানে ডিব্ৰুগড় নিচেই ওচৰতে চুতীয়া চুক চুতীয়া গাঁও নে চুতীয়া চুক আমি এবাৰ গৈছিলোঁ তথাপিতো মানে তাত মোৰ মানে ভিডিঅ' এটা বনোৱা ইচ্ছা আছে তাতো গৈ মানে এটা ভিডিঅ' ব্লগ এটা আপলোড কৰিম তাৰপাছত আৰু যিমানখিনি পাৰোঁ আৰু ডিব্ৰুগড়খন অলপ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম হয়নে নহয় এইটো হয় আমি প্ৰায় বাহিৰত গৈ আমি মানে এক্সপ্ল'ৰ কৰিব বিচাৰোঁ কিন্তু
আমাৰ ওচৰে পাজৰে এনেকুৱা সুন্দৰ সুন্দৰ বহুত ঠাই আছে যিবিলাক আমি নিজেও হয়তো গৈ পোৱা নাই যদি আমি গৈ যদি সেয়াত ভিডিঅ' নবনাওঁ তেতিয়াহ'লে আপোনালোকে কেনেকৈ জানিব সেইটো কাৰণে আমি ভাবিছোঁ ডিব্ৰুগড়তে যিবিলাক আছে দেখুৱাবলৈ চেষ্টা কৰিম এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ যোগেদি আপোনালোকেও দেখা পায় তথাপি পুনৰ আমি দুয়ে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু আপোনালোকৰ বাবে আজি আমাৰ বহুত ভিউৱাৰ্ছো বাঢ়িছে বাৰু আৰু মানে মোৰ চেনেলটোৰ নামো চেঞ্জ কৰি দিলোঁ হয় মানে এতিয়া কিছুমানে হেৰি চিনি নাপাবও পাৰে কিছুমানে ছাবস্ক্ৰাইব কৰি থৈছে আৰু পটককৈ গম নাপাবও পাৰে কিন্তু নামটো কৈ দিয়া আৰু তুমি একচুৱেলি আমি দুয়ে ফুড ব্লগছ মানে কি খোৱাৰ ভিডিঅ' কিছুমান বনাম বুলি ভাবিছিলোঁ সেইটো কাৰণে চেনেল এটাৰ নাম আমি চিন্তা কৰিছিলোঁ কি দিলে ভাল হ'ব আগতে মানে মোৰ অল ইন ওৱান চেনেল আছিলে চেনেলটোৰ নাম আৰু এতিয়া মোৰ মানে হেৰি চেনেলটোৰ নাম চেঞ্জ কৰি দিলোঁ আৰু যিসকলে প্লিজ ভিডিঅ'টো গম পোৱা নাই তেওঁলোকে চাব বুলি নিশ্চয় আশা কৰিলোঁ সেয়া আৰু ক'বলগীয়া কিনো আছে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ ন বহুত দীঘল হ'ল আজি ভিডিঅ'টো ঘৰতে মানে অলপ কিছুমান কথা মানে কি হ'ল নোলায়ো মুখৰ পৰা এতিয়া মানে অলপ বেছিকৈ ওলাইছে মোৰ আৰু মানে মই ভিডিঅ'বিলাক যদি এনেকৈ কৰি থাকোঁ নহয় মোৰ মুখৰ পৰা টপৰাই মানে মাতবিলাক ওলাই গৈ থাকে আৰু সেইটো কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে প্লিজ কমেণ্টত জনাব মই অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ সকলোকে পুনৰবাৰ আৰু কিবা ক'বা এনেকৈ আপোনালোকে আমাক সদায় মৰম কৰি থাকিব আৰু আমাৰ দুয়োকে এনেকৈ আপোনালোকৰ মৰমবিলাকৰ বাবেই আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ আৰু যিখিনি আজি স্থান আমি পাইছোঁ কেৱল আপোনালোকৰ বাবেই পাইছোঁ সেইবাবে আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ